নমস্কাৰ, মই ইয়াৰে মোৰ ইউটিউব চেনেল ইয়াৰা এণ্ড আৰিয়াজ ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক নিশ্চয় ভালে আছে। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ এটা কমন সমস্যা, মহিলাসকলৰ বৰ্তমান সময়ৰ মহিলাসকলৰ এটা জ্বলন্ত সমস্যা হয় PCOD। প্ৰথমতে মোৰো বহুতো প্ৰশ্ন উদয় হৈছিল মনত যে PCOD কি হয়, PCOD এটা বেমাৰ নেকি? ঠিক মোৰ দৰে আপোনালোকৰো হয়তো PCODৰ বিষয়ে বহুতো প্ৰশ্ন উদয় হয়। মই সেই সম্পৰ্কতে আজি ভিডিঅ'টো আপোনালোকৰ লগত PCOD কি হয়, PCODৰ কাৰণসমূহ আৰু PCODৰ মেইন লক্ষণসমূহৰ বিষয়ে মই আজি আলোচনা কৰিবলৈ ওলাইছোঁ। আৰু মই মোৰ এই ভিডিঅ'টোৰ শেষত আপোনালোকে মই কেনেকৈ মোৰ PCOD সমস্যাটো সমাধান কৰিলোঁ আৰু মই তাৰ বাবে কি খাবলগীয়া হৈছিল সকলোবোৰ শ্বেয়াৰ কৰিম। সেয়েহে ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে শেষলৈকে চাই থাকক। তেনেহ'লে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। PCODৰ ফুল ফৰ্ম হৈছে পলিচাইট্ৰিক অভাৰিয়ান ডিজিজ। এই PCOD কোনো ধৰণৰ বেমাৰ নহয়, ই এক শাৰীৰিক অৱস্থাহে, ফিজিকেল কণ্ডিশ্যন। যাক আমি বহুতৰে মনত প্ৰশ্ন উদয় হ'ব পাৰে, পলিচাইট্ৰিক এটা ডাঙৰ সমস্যা নেকি? ইয়াক সহজতে শেষ কৰিব নোৱাৰি নেকি? পিছলৈ ই প্ৰব্লেম দিব পাৰে নেকি? সেয়েহে মই ক'ব বিচাৰোঁ কোনো ধৰণৰ PCOD কোনো ধৰণৰ বেমাৰ নহয়। আৰু বহুতৰে মনত প্ৰশ্ন উদয় হ'ব পাৰে যে PCOD কোন বয়সৰ মহিলাৰ ক্ষেত্ৰত, কোনটো বয়সৰ এইজৰ মহিলাৰ ক্ষেত্ৰত হ'ব পাৰে। PCOD 13 বছৰৰ পৰা আৰম্ভ কৰি আপ টু 45 ইয়াৰ্ছ সকলো মহিলাৰ ক্ষেত্ৰত এই PCOD লক্ষণসমূহে দেখা দিব পাৰে। PCOD হৈছে এনেকুৱা, আমি কেতিয়া ধৰিব পাৰোঁ PCOD? বিভিন্ন ধৰণৰ তেজ পৰীক্ষা আৰু আল্ট্ৰাচাউণ্ডৰ জৰিয়তে আমি এই PCOD ধৰা পেলাব পাৰোঁ। PCOD হৈছে আমাৰ অভাৰিজত যেতিয়া ইয়াৰ নামটো পলিচিষ্ট ৰখা হৈছে, বহুতো চিষ্ট আমাৰ অভাৰিজত মণিৰ দৰে হয়, চিষ্টৰ 10টাতকৈ বেছি চিষ্ট আমাৰ যেতিয়া অভাৰিজত হ'ব, তেতিয়া মণিৰ দৰে হ'ব, পানীৰ দৰে হ'ব, তেতিয়াই ইয়াক PCOD হিচাপে ডক্তৰসকলে বা আমিও কওঁ PCOD হোৱা বুলি কওঁ। এই PCODৰ লক্ষণসমূহ কেনেকুৱা হ'ব আৰু এই PCOD আমি কেনেকৈ ঠিক কৰিব পাৰোঁ, তেনেহ'লে আমি এই ভিডিঅ'টো আজি আলোচনা কৰিম। আমি জানি লওঁ আহক PCOD এই সমস্যাসমূহ আমাৰ কি কাৰণত এই সমস্যাসমূহ হয়। বৰ্তমান সময়ত আমাৰ মহিলা বুলিয়ে নহয়, সকলো মানুহেই ডে টু ডে লাইফত আমি বিভিন্ন ধৰণৰ আনহেল্ডি বস্তু খাওঁ, বিভিন্ন ধৰণৰ ম'ম', চাওমিন, বাহিৰৰ বস্তুবোৰ খাবলৈ আৰম্ভ কৰোঁ, বিভিন্ন ধৰণৰ তেলজাতীয় মছলাজাতীয় খাদ্য খাবলৈ ধৰোঁ আৰু লগতে আমি কোনো ধৰণৰ এক আনহেল্ডি ডায়েট ফ'ল' কৰোঁ। লগতে আমি কোনো ধৰণৰ এক্সাৰচাইজৰ পৰা বিৰতি থাকোঁ, কাৰণ বৰ্তমান মোবাইলৰ যুগ। মোবাইল অতিপাত ব্যৱহাৰৰ ফলতে আমি কোনো ধৰণৰ এক্সাৰচাইজ নকৰোঁ, কষ্টৰ কাম নকৰোঁ, ফলত আমাৰ ৱেইট গেইন হয়। তাৰ ফলতে আমাৰ PCODৰ সমস্যা আৰম্ভ হয় আৰু PCODৰ ফলতে আমাৰ বিভিন্ন ধৰণৰ ৱেইট গেইন হয়। আৰু যাৰ ফলতে PCODৰ আৰু এটা কথা, PCODৰ এটা মূল লক্ষণ হৈছে আমাৰ ইৰেগুলাৰ হয়, পিৰিয়ডছটো আমাৰ ইৰেগুলাৰ হয় আৰু যাৰ ফলতে আমি বিভিন্ন সমস্যাত ভোগা দেখিবলৈ পোৱা যায়। তাৰ উপৰি হৈছে এই PCOD ইৰেগুলাৰ হোৱাৰ প্ৰধান সমস্যাটো হৈছে যে আমাৰ হৰম'নেল ইমবেলেঞ্চ হয়, যাৰ আমাৰ মহিলাৰ দেহত যিবোৰ হৰম'ন আছে তাৰে মাজতে কিছুমান পুৰুষৰ যি হৰম'ন আছে, সেই কিছুমান হৰম'নৰ কেইটামান হৰম'ন আমাৰ মহিলাৰ গাতো আছে। পুৰুষৰ সেই হৰম'ন যেতিয়া আমাৰ মহিলাৰ শৰীৰত বৃদ্ধি হ'বলৈ ধৰে, তেতিয়াই আমাৰ PCOD সমস্যাই আৰম্ভ হ'বলৈ ধৰে। সেয়েহে এই PCOD সমস্যাসমূহৰ ফলতে আমি বিভিন্ন ধৰণৰ চিণ্ড্ৰমছ দেখিবলৈ পোৱা যায়। লগতে আমাৰ ব্লাড চুগাৰ হাই হৈ যায়, লগতে আমাৰ দেহত বিভিন্ন ধৰণৰ চেলছবিলাকে কাম নকৰা হয়, লগতে আমাৰ ভালদৰে টোপনি নাহে। বহুতে হয়তো গম নাপায় PCODৰ ক্ষেত্ৰত কি হয়, কিন্তু বহুতে PCODৰ বিষয়ে জানে। সেয়েহে মই ভাবোঁ এই PCOD আমি অতি সহজতে ঠিক কৰিব লগা হ'লে আমি প্ৰথমতে দৈনন্দিন জীৱনৰ যি উঠন পাতন হৈছে সেইবোৰ ঠিক কৰিব লাগিব। আৰু বহুতৰ মনত হয়তো প্ৰশ্ন হ'ব পাৰে যে PCODৰ ফলতে কেনেধৰণৰ প্ৰব্লেম বা ক্ষতি হ'ব পাৰে আমাৰ দেহত। PCODৰ ফলত আমাৰ দেহত
মানে প্ৰথমতে হৈছে আমি প্ৰেগনেঞ্চি কনচিভত আমাৰ বাধা আহিব পাৰে PCODৰ ফলত, কাৰণ যেতিয়া আমাৰ এটা মানে এটা পইণ্টত মানে মেচিয়ৰ্ড যেতিয়া আমাৰ এটা যেতিয়ালৈ আমাৰ ডিম্বাশয়ৰ পৰা ওলাই নাহিব ডিম্বাণু, তেতিয়া আমি এজন সন্তান জন্ম দিয়াত এই PCODয়ে বাধা দিব পাৰে। কিন্তু এতিয়া মই আপোনালোকক কৈ লওঁ PCOD আৰু PCOSৰ মাজত দুটা ডিফাৰেঞ্চ কি আছে মানে দুইটাৰে মাজত। এতিয়া PCOD আমি সহজতে ঠিক কৰিব পাৰোঁ, কিন্তু PCOS যিটো আমি সহজতে ঠিক কৰিব নোৱাৰোঁ। মানে PCOD মানে যিটো আমাৰ সাধাৰণতে মেন্সটো ইৰেগুলাৰ হয়, আৰু PCOSৰ ক্ষেত্ৰত কিছুমানৰ মানে ই শেষত গৈ হ'লেও বহুত দিন ধৰি ইৰেগুলাৰ হোৱা স্বত্তেও আমাৰ শেষত গৈ ই ডিম্বাণু উলিয়াই দিয়ে, মানে মানে মেচিয়ৰ্ড মানে পিছলৈ হ'লেও উলিয়াই দিয়ে দেহৰ পৰা। কিন্তু PCOSত ই যথেষ্ট কঠিন হৈ পৰে। সেয়েহে মই আজি PCOSৰ কথা ক'বলৈ নাযাওঁ, আজি মই PCOD কথাই ক'বলৈ ওলাইছোঁ। সেয়েহে মই ভাবোঁ মই যেতিয়া PCOD সমস্যাত ভুগিছিলোঁ তেতিয়া মোৰ ছোৱালীজনীৰ বয়স 1 বছৰ আছিলে। মোৰ C-section হৈছে। C-sectionৰ ফলত মই যথেষ্ট ডেলিভাৰী পাছৰ পৰা মই যথেষ্ট ৱেইট গেইন কৰিলোঁ। ৱেইট গেইন কৰাৰ ফলতে মোৰ প্ৰথম এবছৰটো মেন্সটো মোৰ ৰেগুলাৰ হ'ল, তাৰপিছতে মোৰ ইৰেগুলাৰ মেন্স হ'ল। মানে মই কোনোবা মাহত হওঁ, কোনোবা 2 মাহ 3 মাহ, আকৌ পিছত আকৌ হওঁ, তেনেকুৱা টাইপত মোৰ পিৰিয়ডছটো হ'ল। তাৰপিছতে মই আল্ট্ৰাচাউণ্ড কৰিলোঁ, কৰি মোৰ ব্লাড টেষ্ট কৰা গ'ল। তেতিয়াই ধৰা পৰিল, মোৰ গাইন'লজিষ্টে ক'লে যে মোৰ PCODৰ প্ৰব্লেম হৈছে, আৰু মই তেতিয়া গম পালোঁ যে ভালদৰে মই ডক্তৰৰ পৰামৰ্শৰ লগতে মোবাইলত চাৰ্চ কৰিলোঁ, বহুতো ভিডিঅ' চাই গম পালোঁ যে PCOD আচলতে কি হয় আৰু এই PCOD কেনেকৈ ঠিক কৰিব পৰা যায়। PCOD ঠিক কৰিব লগা হ'লে আমি দৈনন্দিন জীৱনটো আমি এটা হেল্ডি ডায়েট ল'ব লাগিব। তাৰ উপৰিও আমি ডেইলি ৰুটিনটো উঠন পতনৰ পৰা বচাব লাগিব। আমি বিভিন্ন ধৰণৰ এক্সাৰচাইজ আছে, সেই এক্সাৰচাইজবোৰ আমি কৰিব লাগিব। লগতে আমি বৰ্তমান যিবিলাক বাহিৰৰ মানে আহাৰ আছে, মানে যিবিলাক বাহিৰত পায় জাংক ফুড, যিবোৰ যেনেকৈ ম'ম', চাওমিন হওক, বিভিন্ন ধৰণৰ অইলি ফুডবিলাক আমি এইবোৰ ত্যাগ কৰিব লাগিব। লগতে আমি অলপ মানে খোজ কাঢ়িব লাগিব ৰাতিপুৱা সময়ত। বিভিন্ন ধৰণৰ এক্সাৰচাইজ আছে, ডক্তৰৰ পৰামৰ্শ লৈ আপোনালোকে এই PCOD সমস্যাটো সমাধান কৰিব পাৰি। নহ'লেকৈ যদিহে আপোনালোকে PCOD প্ৰব্লেম, কিছু মহিলাৰ ক্ষেত্ৰত PCODয়ে লক্ষণসমূহ ভালদৰে দেখা দিয়ে, আৰু প্ৰত্যেকজনী মহিলাৰে প্ৰত্যেকজনী মহিলাৰ বেলেগ বেলেগ প্ৰতিজনী ক্ষেত্ৰতে। সেয়েহে সকলোৱে একেই ধৰণৰ চিমটমছ সকলো গাতে দেখা নিদিব পাৰে। মই ভাবোঁ আপোনালোকে নিজৰ গাইন'লজিষ্ট ডক্তৰৰ ওচৰত পৰামৰ্শ লৈ আৰু তেওঁলোকে কেনেদৰে পৰামৰ্শ দিয়ে তাৰ অনুপাতে আপোনালোকে ব্যৱহাৰ কৰক। তেওঁলোকে দিয়া দৰৱ খাওক, আৰু তেওঁলোকে দিয়া যিবিলাক এক্সাৰচাইজ আছে সেইবোৰ ফ'ল' কৰক। আপোনালোকে ডায়েট চাৰ্ট আছে বিভিন্ন ধৰণৰ, যদিহে আপোনালোকৰ প্ৰয়োজন হয় মোক কমেণ্ট বক্সত জনাব, মই আপোনালোকক কৈ দিম। তেনেহ'লে আপোনালোকক মই নতুন এটা ভিডিঅ' বনাই আপোনালোকক ক'বলৈ চেষ্টা কৰিম যে কেনেধৰণৰ ডায়েট চাৰ্ট ল'লে আপোনালোকে PCOD সমস্যা সমাধান হ'ব। মই মোৰ PCOD সমস্যাৰ বাবে মই বিভিন্ন টেবলেট খোৱাৰ উপৰিও, মানে ডক্তৰে মোক প্ৰেছক্ৰাইব কৰা টেবলেট খোৱাৰ উপৰিও মই মোৰ ডেইলি ৰুটিনটো প্ৰথমতে সঠিকমতে কৰিলোঁ, আৰু লগতে মই যথেষ্ট পৰিমাণে এক্সাৰচাইজ কৰিছিলোঁ। আৰু মোৰ যি ৱেইট 60 কেজি হৈছিলে গৈ, মোৰ ৱেইট প্ৰথমতে 52 কেজি আছিলে। ৱেইট গেইন কৰি মোৰ 62, মানে 60তকৈ বেছি হৈ গৈছিলে, 62 হৈ গৈছিলে। বৰ্তমান এতিয়া মোৰ ৱেইট 55। এতিয়া মই ৱেইট কমালোঁ, আৰু মোৰ PCOD বৰ্তমান একেবাৰে নোহোৱা হৈ গৈছে। সেয়েহে মই ভাবোঁ আপোনালোকে এই PCODৰ বিষয়ে মোৰ এই ভিডিঅ'ৰ জৰিয়তে PCODনো কি হয়, ইয়াৰ ফলত কি হ'ব পাৰে তাৰ বিষয়ে যথেষ্ট নহ'লেও কম পৰিমাণ হ'লেও জ্ঞান আহৰণ কৰিব পাৰিছে, উপকৃত হৈছে। মই যদিহে ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। আৰু আপোনালোকে ভিডিঅ'টোত নিশ্চয় এটা লাইক আৰু কমেণ্ট কৰিব। আপোনালোকে এটা লাইক আৰু কমেণ্টে আমাক ভিডিঅ' বনাবলৈ বহুতো প্ৰেৰণা আৰু আগ্ৰহী কৰি তোলে। তেন্তে আজিলৈ নমস্কাৰ।